হৈ গ'লগৈ সেইটো নাহিলে আজি নাহে চাগে আজি জানো হ'ব এইটো কি হ'ল আজিনো আহিব চাগে ৰ অলপ মই অথনিৰ পৰা কথা এটাহে ভাবি আছোঁ কি কি কথানো ভাবিছ কোৱাচোন কোৱা আজি ৰাতিলৈ পাৰ্টি এটা কৰাৰ কথাহে ভাবি আছোঁ মই বহুত দিন হৈ গ'লো একো পাৰ্টি চাৰ্টি নকৰা পাৰ্টি এটাতো কৰিব লাগিছিলে বাৰু কিন্তু পইচা পাতি নাই নহয় মোৰ লগত ইমান পাৰ্টি কৰিবৰ কাৰণে মোৰ ওচৰতো পইচা নাই নহয় মোৰ ওচৰতো সেই 40-50 টকামানহে ওলাব চাচোন চা তই তোৰ ওচৰতনো কিমান আছে পইচা মোৰ ওচৰতো সেই 100 টকা এখনহে আছে ৰচোন এই বিপুবিত থাকিবও পাৰে ইয়ালৈ ফোন এটা কৰি চাওঁ তাৰ ওচৰতনো পইচা থাকেনে থাকিলেও নাই বুলিয়ে কয় দেখোন সি এই চানা বুলি ক'লে সি পইচা নিদিয়াকৈ নাথাকে বে মাৰিছা নহ'লে ফোন এটা মাৰিছা তালৈ তাক ইয়ালৈ মাতিয়ে দিওঁ মই হেল্ল' অঁ ক'ত আছ তই নাহিল যে আজি ইয়ালৈ তই এই গৈ আছোঁ মই তহঁতি অলপ ৰচোন পালোগৈ আৰু মই অঁ জল্দি আহ কথা এটা আছে তোৰ লগত কি ক'লে আহিছে ৰ পাবহি এতিয়া নহ'লে কাম এটা কৰ নেকি কি কাম আমাৰ গুৰিত থকা গীতকা গোটাই পিনি বটলটো আনি ল'ম তাৰপিছত মাংসটো কাম এটা কৰিব লাগিব কি কাম কৰিবিনো মাংসটো কি এনেই ৰাস্তাই ঘাটে পাই যোৱা বস্তু বুলি ভাবিছ নেকি তই ৰাতিলৈ মহাজনহঁতৰ ঘৰৰ পৰা মুৰ্গী এটাকে উঠাই দিয় নেকি পাগল হ'লি নেকি তই মাঘৰ বিহুৰ কথা মনত নাই তোৰ মাঘৰ বিহুত সেই চুৰ কৰিবলৈ যাওঁতে যে খেদাই যিহে দিছিলে আইঅ কেতিয়াও নাপাহৰোঁ আৰু মই এইখন হাতখনত এতিয়াও চিন আছে মোৰ মই নাযাওঁ দেই তহঁতি যদি আনিব পাৰ কথাটো পিছে নোহোৱা নহয় মোৰো পিঠিত যি চাহহে দিছিলে এতিয়াও দাগ বহি আছে মোৰ হ'ব দে বেলেগ কিবা এটা কৰিব লাগিব কি হ'লে বিটু ইমান দেৰি কৰিলি যে আজি এই নকবি আৰু বুজিছনে এই মহাজন চচুবাৰীলৈ গৈছে তাকে বেগকেইটা মই সেই পুতেকৰ লগত গৈ বাছ ষ্টেণ্ডত থৈ আহিবলগীয়া হ'ল সেইটো কাৰণেহে দেৰি হ'ল আজিও কি ক'লি তই মাংস যোগাৰ হৈ গ'ল তেন্তে আজি এতিয়া কোনো কথাই নাই আৰু কামটো কৰিবই পাৰিম আৰু ৰাতিলৈ কি মাংস যোগাৰ হৈ গ'ল এই ৰাতিকৈ খানা এটা খাম আজি তাকে মাংস যোগাৰ কৰি আছোঁ আমি ক'ৰ পৰা মাংস যোগাৰ কৰিলি কৰিছোঁ নহয় ক'ৰবাৰ পৰা তই খাব পালেই হ'ল বিটু তোৰ হাতত পইচা আছে নাই দে আছে যদি এই তহঁতি মাংস চাংস যোগাৰ কৰিলিয়ে দেখোন পইচা আকৌ কিয় লাগে তই কি অকল মাংসই খাবি নেকি বটল কেইটামান আনি থ'ব লাগে এতিয়া কেইটকা আছে দে অঁ আছে পইচা আছে মোৰ ওচৰত 200 টকা আছে লৈ ল দে গধূলিকৈ বাকী বস্তুবোৰ তহঁতি লৈ আহিবি লগতে সেইবোৰ কিনিবলৈ নাই আৰু হ'ব দে লৈ আহিম মই এতিয়া যাওঁ দেই তহঁতি আনি থবি অঁ যা সোনকালে আহিবি গধূলি বৈ আমি বটলকেইটা আনি থওঁ এতিয়া অঁ বৈ আনি থওঁ এইটো চিনটোতো ইমান দেৰি অহা নাই যে ফোন এটা কৰি দিওঁ তাক ফোন কৰিব নালাগে দে মই আহিলোৱেই অঁ মাংসটো নানিলে তই ক'ত আছে মাংস তই ভাতটো পাতি দিবিচোন মাংস আমি দুটাই লৈ আহিমগৈ অঁ আনগে যা মই ভাত পাতিয়ে দিওঁ আৰু মাংস বেলেগ কাহিনী আছে কি কাহিনী কচোন ক মাংসটো আমি যে মহাজনৰ ঘৰৰ পৰা আনিম বুলি ভাবিছোঁ তই খালি কৈ নিদিবি আকৌ মই কেলৈ ক'ম মাঘৰ বিহুত যিখনহে কৰিছিলে খাওঁ লাগিলেই নহয় বস্তুবোৰ দেখি বৈ মাংস অনাৰ আগতে খাই লওঁ এটা বটল খাম অকল কিনো খাওঁ কৰি থাক অকল তই মোৰো খাওঁ লাগিছে বে কিমান দিন হ'ল মুখতে দিয়া নাই এইবোৰ বস্তু হ'ব তেন্তে বৈ এটা বটল এতিয়া খাই দিম বাকী মাংসটো আনি খাম অঁ লৈ আহিছোঁ দে মই লৈ আহিছোঁ খা অঁ খা বহুত দিনৰ মূৰত খাইছোঁ দেই কিবা এটা ভাল লাগি গৈছে খা এটা খতম হোৱাই নাই তহঁতি কি কৰিছ এইবোৰ কিনো কৰিলোঁ বাক আৰু বাক চব খতম হৈ গ'ল নেকি চব খতম হৈ গ'ল আৰু নাই আৰু যা তহঁতে মই ভাত পাতি দিওঁ তহঁতে মাংসটো যোগাৰ কৰ বহুত দিনৰ মূৰত খাই দিলোঁ বহুত ভাল লাগি আছে আজি মনটো বৈ আমি মাংসটো লৈ আহোঁগৈ
যা কৰ তহঁতি, ময়ো ভাত পাতি দিওঁ নহয়, তহঁতি মাংসটো যোগাৰ কৰ। অঁ বৈ আমি লৈ আহোঁগৈ। এইফালে ক'লৈ গৈছ তই? এইটো ঘৰটো দেখা নাই নেকি তই? তই চিঞৰি নাথাকিবি, পিছে আহি থাক তই মোৰ। অঁ বৈ কিন্তু মোক কনফিউজ লাগি আছে, এইটো ঘৰটো সিহঁতৰ হয় জানো মহাজনেতো? এই হয় বৈ তই মোক পিছে আহি থাক অকল। অঁ বৈ খালি মনে মনে যাবি আকৌ দেই। সেইটোকে ধৰ। অঁ ধৰিছোঁ তই চিঞৰি নাথাকিবি, মনে থাক। ধৰিলোঁ বৈ পলা। তহঁতৰ ঘৰত মানুহ নাই নহয়? তহঁতৰ ঘৰতে এইটো ঠিক কৰি লৈ যাওঁ বৈ। অঁ নাই বৈ আমাৰ ঘৰতে ঠিক কৰি লৈ যাওঁ। উঠচোন নাই খোজা শুই থাকিব নালাগে। কি হ'লে মাই? কি হ'লো? আমাৰ ডাঙৰ কুকুৰাটো সেইটো নাই নহয়। কালি কোনোবাই চুৰ কৰি নিলে জাননে? কি ক'লি? আমাৰ কুকুৰাটো চুৰ কৰি নিলে? কেতিয়া নিলে? কালি ৰাতি নিলে। তই খানা খাবলৈ যোৱাৰ কাৰণে গেটখন খুলি থৈছিলোঁ যে, কালি ৰাতি কোনোবাই চুৰ কৰি লৈ গ'ল। হ'ব তই উঠিব হ'ল আৰু ইমান দেৰি। কালি চৰাইটো আমি মহাজনৰ ঘৰৰ পৰা নাই নিয়া, আমাৰ ঘৰৰ পৰাহে নিলোঁ।